নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মা মই আৰু শুনাই পথাৰলৈ আহিছিলোঁ বাহঁতৰ ঘৰলৈ। এয়া দেখিছেনে কাষতে মানে কাষতে মানে ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ খেলি আছে দেখিছেনে, ক্ৰিকেট বল খেলি আছে। আগতে মানে আমিও যেতিয়া সৰু আছিলোঁ ন, তেতিয়া মানে আমাৰ লগৰখিনিয়ে মানে এনেকৈ ক্ৰিকেট বল এইবিলাক খেলে মানে, আৰু আমিও মানে খেলোঁ আৰু। আজিকালি ল'ৰা ছোৱালী ইমান খেলা ধূলা নাই, চব মোবাইলতে ব্যস্ত নহয় জানো। সেইটো কাৰণে মানে এনেকৈ খেলি থাকিলে বৰ ভাল লাগে দেখি, আগৰ দিনবোৰলৈ মনত পৰি যায়। এয়া মানে পথাৰলৈ আহি আছোঁ বাহঁতৰ ঘৰলৈ দেই। পৰিৱেশটো মানে দেখাইছোঁ আৰু আপোনালোকক আমাৰ ইয়াতনো কেনেকুৱা। তাৰপিছত এয়া মানে মাহঁতৰ কি বুলি কয়, খেলৰ মানে ভাগৱত যে খুৰীহঁত বৰমাহঁত গৈ আছে আগত, তাৰপাছত মই পাছত মানে ভিডিঅ' কৰি কৰি গৈ আছোঁ আৰু ল'ৰাটোৱে মই। আৰু সেইটো মানে ৰাইজৰ পুখুৰী দেই, আমাৰ মানে ৰাইজৰ 3টা পুখুৰী আছে, ডাঙৰ ডাঙৰ কিন্তু। তাৰপিছত এয়া ভিনদৌৰ ল'ৰাটোৱে মানে হাঁহ পুহিছে যে, হাঁহখিনি মানে যেতিয়া মানে আনিছিলে পোৱালি আনিছিলে মানে, তেতিয়া আহিছিলোঁ এদিন। এতিয়া ডাঙৰ হৈ গ'ল দেখিছেনে, বহুত দিন অহা নাছিলোঁ যে, ডাঙৰ হৈ গ'ল বাৰু, ধুনীয়াকৈ ৰাখিছে। ঘৰতে ফিচাৰী আছে যে, চাং পাতি দিব, তাত ধুনীয়াকৈ ৰাখিব। আৰু এয়া বাহঁতে মানে আগফালে মানে মাটিকণত মানে শাক পাচলি কৰিছে, তাকো মানে আপোনালোকক দেখাইছোঁ। আৰু মোৰ বৰ ভাল লাগে এনেকৈ শাক পাচলিবিলাক কৰি থাকিলে। বেছি কৰা নাই, যথেষ্ট কমকৈ কৰিছে, একো নাই বাৰু। যিমানখিনিয়ে কৰিছে ভাল লাগিছে। কাষে কাষে মানে লেচেৰী মাহ দিছে, তাৰপাছত মৰিচা কৰিছে, বেঙেনা আছে 2-এজোপা, আৰু বিলাহী আছে, আৰু চুকা শাক আছে, লফা আছে, এনেকৈ আছে মানে। তাৰপিছত লেচেৰী মাহকেইডাল দেখি ভাল লাগিছে, ইমান ধুনীয়া ধুনীয়াকৈ লাগিছে দেখিছেনে বাৰু। তাৰপিছত আকৌ জলকীয়া আছে, আৰু এয়া বিলাহী কেঁচা হৈ আছে মানে। আৰু পথাৰৰ মাটিতটো ন, যিকোনো শাক পাচলিয়ে হয়, আৰু ভালো লাগে কৰি মানে। ৰ'দ ঘাই পৰি থাকে। আৰু এই জলকীয়াটো যে মই বৰ ভাল পাওঁ, কিন্তু সেয়া জলকীয়া বেছি নাই লাগি থকা, বাহঁতে চাগে খাইছে চাগে। তাৰপিছত এয়া দেখিছেনে, ঘৰৰ শাক পাচলি ন, ঔষধ পাতি নিদিয়া, ধুনীয়া ফ্ৰেছ। তাৰপিছত আহিলোঁ পাছপিনে মানে ফিচাৰীটোৰ কাষত, আৰু এয়া নেমু ৰুইছিলে মানে ভিনদেউহঁতে, ইমান ধুনীয়াকৈ লাগিছে দেখিছেনে। মই মানে নেমু একদম মোৰ বহুত প্ৰিয় দেই, নেমু নহ'লে মানে মোৰ নচলে। নেমু খাই মই বহুত ভাল পাওঁ। ইমান ধুনীয়াকৈ লাগিছে। লাগনটো এইবাৰ বোলে নাই, যিমান মানে লাগে এইবাৰ লাগনটো, যিকোনো বস্তু এইবাৰ আম হওক বা যিকোনো ফল মূলেই হওক, এইবাৰ লাগনটো কমিছে। মানে কি হয়, বৰষুণ নাই যে। তাৰপিছত বৰষুণটো মানে ধৰিছিলে দেই সেইদিনাখন। সেইটো মানে ভিডিঅ'টো কৰি থোৱা 2দিনমান হ'ল বাৰু, মই মানে দিয়া নাই। আজি বোলো ভিডিঅ'টো দিওঁ বুলি এডিট কৰি পেলাই আপোনালোকৰ মাজলৈ দিম আৰু। তাৰপাছত এয়া ভাগৱত বুলি কৈছিলোঁ যে, পুৰি চব্জি মানে উলিয়াইছে। তাৰপাছত এয়া বৌ হয়, ধুনীয়াকৈ আটা মাৰিব মানে। তাৰপিছত মই উঠাই দিছোঁ আৰু ভিনদেউৱে বনাই আছে দেই, চব্জি বনাই আছে। চব্জি বনাই কৰি হোৱাৰ পাছত পুৰি বনাব। তাৰপাছত এয়া আকৌ বা হয়, ডাঙৰ বা, বৰ্তা ছোৱালী হয় দেই। তাৰপিছত বাক উঠালোঁ যে, বায়ে মানে নুঠাবি বুলি মোক কৈছে, তাকে মানে হাঁহি দিলোঁ আৰু। উঠাই দিছোঁ ন চবকে অকণ অকণ দেখাই। তাৰপিছত পুৰি চুৰি বেলি কৰি আমি, তাৰপাছত ভাগৱত মানে পাঠ সামৰিলে, সকলোকে মানে দিছে পুৰি চব্জি। তাৰপিছত আমিও বহি ল'লোঁ, কাৰণ আন্ধাৰো হৈ আহিল যে, ঘৰলৈও আহিব লাগে ন, ল'ৰা ছোৱালী লৈ গৈছোঁ পথাৰলৈ আহিছোঁ, আন্ধাৰো হৈছে। সেইটো কাৰণে মানে আমিও বহি ল'লোঁ একেলগে, বহি পেলাই খাই আছোঁ। ধুনীয়া বনাইছে বাৰু ভিনদেউৱে, চব্জিকণ মানে ৰঙালাও চঙলাও দি বনাইছে, ভাল লাগিছে খাই। আজিলৈ আহিছোঁ দেই, বাই।